নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যথেষ্ট এক্সাইটমেণ্ট আছে আৰু বিশেষকৈ যিসকল ক্ৰিকেট প্ৰেমী আছে তেওঁলোকৰ কাৰণে কাইলৈৰ পৰা দুটা মাহ যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব কাৰণ কাইলৈৰ পৰা আৰম্ভ হৈছে আমি সকলোৱে অপেক্ষাৰে ৰৈ থকা IPL 17 সংখ্যক IPL এবাৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু কাইলৈ CSK আৰু RCB মাজত এখন খেল আছে প্ৰথমখন উদ্বোধনী মেচ আছে কিন্তু দুখৰ খবৰ এটা শেহতীয়াকৈ গম পালোঁ যে এবাৰ CSK কেপ্টেইনশ্বিপ মহেন্দ্ৰ সিং ধোনী আৰু নকৰে ঋতুৰাজ গায়কোৱাডক তেখেতে দায়িত্ব প্ৰদান কৰিছে কেপ্টেইনশ্বিপৰ ইয়াৰ আগতেও 2022 চনত ধোনীয়ে ৰবীন্দ্ৰ জাদেজাক কেপ্টেইনশ্বিপ দিছিলে যদিও তেওঁ মাজতে আকৌ কেপ্টেইনশ্বিপৰ দায়িত্ব তেওঁ ঘূৰাই লয় কিন্তু শেহতীয়াকৈ আমি যেটো খবৰ গম পালোঁ যে এবাৰ ঋতুৰাজ গায়কোৱাডক কেপ্টেইনশ্বিপৰ বা অধিনায়কত্বৰ দায়িত্ব দিছে এফালৰ পৰা শুনিবলৈ আমি ক্ৰিকেট প্ৰেমীসকলৰ বাবে যথেষ্ট বেয়া লাগিছে বেলেগৰ কথা নাজানো কিছু মোৰ ব্যক্তিগতভাৱে কিছুমান খেলুৱৈ আছে যাক আমি সদায় কেপ্টেইন হিচাপেহে একচেপ্ট কৰিব পাৰোঁ যেনেকৈ ধৰি লওক সৌৰভ গাংগুলী যেতিয়া কেপ্টেইন আছিলে আমাৰ কাৰণে সৌৰভ গাংগুলী সদায় কেপ্টেইনেই সৌৰভ গাংগুলীৰ পিছত ৰাহুল দ্ৰাবিড়ে কৰিছিলে তাৰপিছত ধোনী আহিলে অনিল কুম্বলেও আহিছিলে কিন্তু যেতিয়া সৌৰভ গাংগুলীয়ে কেপ্টেইনশ্বিপৰ পৰা আঁতৰিলে বেলেগ এজন খেলুৱৈক দায়িত্ব দিছিলে ৰাহুল দ্ৰাবিড় বা ধোনীক দিছিলে বা কুম্বলেক দিছিলে তেতিয়া মানে আমাৰ মনটোৱে কিবা একচেপ্ট কৰিব পৰা নাছিলে আমি কাৰণ দাদাক বা গাংগুলীক আমি সদায় কেপ্টেইন হিচাপে দেখি আহিছোঁ ঠিক তেনেকৈ আমি 2007 চনৰ পৰা T20 বিশ্বকাপৰ পৰা মহেন্দ্ৰ সিং ধোনীক আমি এজ এ কেপ্টেইনে সদায় দেখি আহিলোঁ যে তেওঁ গোটেই কেৰিয়াৰতে এক প্ৰকাৰ মানে কেপ্টেইন 2005 চনত তেওঁ যিমানটো সম্ভৱ 4-5 চনলৈকে বাংলাদেশৰ বিৰুদ্ধে প্ৰথম খেলিবলৈ আৰম্ভ কৰিছিলে তাৰপিছত 2007 চনত T20 বিশ্বকাপত কেপ্টেইনশ্বিপৰ দায়িত্ব পাইছিলে তাৰপিছৰ পৰা ভাৰতীয় দলৰ কেপ্টেইনশ্বিপ কৰাৰ লগতে অৱসৰৰ পিছত CSK আৰু কেপ্টেইনশ্বিপ কৰি আছিলে গতিকে মানে এনেকুৱা হয় যে আমি মহেন্দ্ৰ সিং ধোনীক কেপ্টেইন হিচাপেহে আমি তেওঁ সদায় একচেপ্টেড হয় মানে অন্য প্লেয়াৰ যে সাধাৰণ মানে অন্য যিসকল 10জন প্লেয়াৰ থাকে সেই তাত কিয় আমি একচেপ্ট কৰিবলৈ অকণমান অসুবিধা হয় ক্ৰিকেট প্ৰেমী হিচাপে ধোনীৰ পিছত কোহলি হৈছিলে কোহলিৰ পিছত ৰোহিত শৰ্মা কেপ্টেইন হ'ল তথাপিও আমি সদায় CSK যিহেতু কেপ্টেইনশ্বিপটো কৰি আছিলে ধোনীয়ে গতিকে ধোনীক কেপ্টেইন হিচাপে চাই ভাল পাওঁ আৰু অৱশ্যে এক প্ৰকাৰে চাবলৈ গ'লে ভালো কৰিছে কাৰণ ধোনী কেৰিয়াৰটো হয়তো আৰু দীঘলীয়া নহ'বও পাৰে হয়তো এইটো ছিজন শেষ হ'বও পাৰে বা নহ'বও পাৰে সেইটো তেখেতৰ ওপৰত দায়িত্ব কিন্তু এজন নতুন প্লেয়াৰক গ্ৰ' কৰাটো খুব দৰকাৰ কাৰণ ধোনীৰ পিছত কোনোবাই দায়িত্ব ল'ব লাগিব CSK গতিকে ঋতুৰাজ গায়কোৱাডৰ ওপৰত যদি তেওঁলোকে ভৰসা কৰিব বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰে কিন্তু এজ এ ক্ৰিকেট প্ৰেমী বা এজন ক্ৰিকেটৰ ফলোৱাৰ হিচাপে ধোনীক এনেকৈ কেপ্টেইনশ্বিপৰ পৰা আঁতৰি যোৱাটো অলপ মনত আমাক দুখ নিশ্চয় দিছে ঠিক তেনেকৈ ৰোহিত শৰ্মাকো আমি মুম্বাই দলৰ কেপ্টেইন হিচাপেই দেখি আজি কেইবাটাও ছিজন দেখি আহিছোঁ গতিকে ৰোহিত শৰ্মাৰো এতিয়া কেপ্টেইনশ্বিপটো নাই তাৰ সলনি হাৰ্দিক পাণ্ডিয়াক দিয়া হৈছে এইটো ষ্টেপ ডাউন কৰা নাছিলে ৰোহিত শৰ্মাই হাৰ্দিক পাণ্ডিয়াক দিয়া হৈছে কি পলিচি দিছে আমি নাজানো গতিকে আমি সেইটো একচেপ্ট কৰিবলৈ অলপ বহুতখিনি অসুবিধা পাইছোঁ মই এজন MI ফেন হিচাপে ঠিক তেনেকৈ RCBৰো এতিয়া কোহলি কেপ্টেইন নহয় কোহলিয়ে নিজে আঁতৰি দিছে কাৰণ তেওঁ বহুতবাৰ বিফল হৈছে এজন মানে বিফল বুলি নকওঁ CSK কাপ জিকাৰ ক্ষেত্ৰত গতিকে তেওঁ ৰোহিত শৰ্মাও নাই বিৰাট কোহলিও নাই মানে কেপ্টেইন হিচাপে আৰু এতিয়া মহেন্দ্ৰ সিং ধোনীও কেপ্টেইন হিচাপে নাই গতিকে মানে IPLৰ এটা যিটো মাদকতা আছিলে হয়তো ক'ৰবাত অকণমান হ'লেও কমি যাব আৰু এটা কথা আপোনালোকে একচেপ্ট কৰক বা নকৰক যেনেকৈ এটা সময়ত শচীন তেণ্ডুলকাৰ আছিলে সৌৰভ গাংগুলী আছিলে আৰু ৰাহুল দ্ৰাবিড় আছিলে এই ত্ৰিমূৰ্তিৰ কাৰণে ভাৰতীয় ইণ্ডিয়ান ক্ৰিকেট বহুত ওপৰলৈ লৈ গৈছিল আৰু এই তিনিজন নোহোৱাৰ পিছত মই ব্যক্তিগতভাৱে এক প্ৰকাৰ ক্ৰিকেট চাবলৈ 2-3 বছৰ 4 বছৰ মানে একেবাৰে নোচোৱা মই ইণ্ডিয়ান খেলুৱৈসকলকে চিনি নাপাওঁ তাৰপিছত আকৌ লাহে লাহে আহি গ'লোঁ বাৰু কিন্তু তেনেকৈ এতিয়া IPLতো যদি কিবা কাৰণত আজি কেইবছৰ আৰু 2-3 বছৰ পিছত হয়তো আমি মহেন্দ্ৰ সিং ধোনীকো দেখিবলৈ নাপাম ৰোহিত শৰ্মাকো দেখিবলৈ নাপাম আৰু কোহলিকো দেখিবলৈ নাপাম কিন্তু তাৰ পিছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ খেলুৱৈ গ্ৰ' কৰে বা কেনেকুৱা ধৰণৰ খেলুৱৈ আহে আমি এতিয়ালৈকে ধৰিব পৰা নাই কাৰণ তেণ্ডুলকাৰ যেতিয়ালৈ কেৰিয়াৰটো শেষ হৈছে তেনেকুৱা পৰ্যায়লৈ কোহলি কেৰিয়াৰটোত উঠি গৈছিলে কিন্তু এই সময়ত আমি তেনেকুৱা খেলুৱৈ 2-এজন দেখিছোঁ শুভমন গিল আছে জয়সৱাল আছে কিন্তু অলপ সময় লাগিব তেওঁলোকক কোহলিৰ বা ৰোহিত শৰ্মা উত্তৰাধিকাৰী বুলি ক'বলৈ গতিকে এই 3জন খেলুৱৈ আমাৰ যথেষ্ট আৱেগৰ হয় এই বৰ্তমান জেনেৰেশ্যনৰ গতিকে ভাবিছোঁ এই 3জন খেলুৱৈ যদি IPLৰ পৰা নোহোৱা হৈ যায় হয়তো IPLৰ যিটো ব্ৰেণ্ড ভেলু হয়তো বহুত সময়ত কমি যাবও পাৰে তথাপি আছে সময় আছে বিশেষকৈ কোহলি আৰু ৰোহিত শৰ্মাৰ হয়তো খেলিব আৰু 4-5টা ছিজন খেলিব বুলি আশা কৰিছোঁ তথাপি আজি ভিডিঅ'টো আছিলে মহেন্দ্ৰ সিং ধোনীক লৈ ধোনীয়ে কেপ্টেইনশ্বিপ এৰিছে বাৰু যি কি নহওক তেওঁলোকক শুভেচ্ছা প্ৰদান কৰিছোঁ লগতে CSK গোটেই টিমটোলৈ শুভেচ্ছা প্ৰদান কৰিছোঁ নতুন অধিনায়ক হিচাপে ঋতুৰাজ গায়কোৱাড কোনো হেড নাই তেওঁ সফল হওক আৰু বাকী গোটেই IPLৰ টিমসমূহলৈও শুভেচ্ছা প্ৰদান কৰিছোঁ সকলো টিমেই ভালকৈ খেলক এইকেইদিন ট্ৰল হ'ব বহুত কিবাকিবি হ'ব কোনো মানে পাৰ্চনেল ল'ব নালাগে জাষ্ট ক্লাব ক্ৰিকেট হয় ক্লাব ক্ৰিকেটক এণ্টাৰটেইনমেণ্ট হিচাপে ধৰক অলপ ধেমালি হ'ব আৰু সকলো যি কি নহওক সকলোকে IPLৰ কাৰণে শুভেচ্ছা দিছোঁ কাইলৈৰ পৰা আৰম্ভ হৈ যাব ধন্যবাদ